হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল MS ব্লগ। মই আহিছোঁ হাউলি ৰাস মহোৎসৱত। তো হাউলি ৰাস মহোৎসৱত আহি ইয়াতে এখন স্বচ্ছ গাঁৱৰ আৰ্হিমূলক প্ৰদৰ্শনী দেখা পালোঁ। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰত কি প্ৰদৰ্শনী কেনেকুৱাকৈ দেখুওৱা হৈছে মই অলপ দেখাবলৈ চেষ্টা কৰোঁ। ইয়াতে আছে কাৰ্যালয়। তো ইয়াতে দেখা গৈছে এখন প্লাষ্টিক বেংকৰ আৰ্হি দেখুওৱা হৈছে। এইখন এখন চিকিৎসালয়। এইখন এখন বিদ্যালয়ৰ আৰ্হি দেখুওৱা হৈছে। এইখন এখন আঁচনি দেখুওৱা হৈছে। 2024 চনৰ ভিতৰত এই আঁচনিৰ জৰিয়তে প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াললৈ নলৰ দ্বাৰা বিশুদ্ধ পানী পাব। জল জীৱন মিছন ধুনীয়াকৈ প্ৰদৰ্শনী দেখুওৱা হৈছে। এইখন শৌচালয়। এখন দেখুওৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এখন। ইলেক্ট্ৰিচিটি ব্যৱস্থাও দেখুওৱা হৈছে ইয়াতে। ধুনীয়াকৈ সজাই তুলিছে। ইয়াতে বন্ধুসকল লক্ষ্য কৰক, পশুপালনৰ এক প্ৰদৰ্শনী দেখুওৱা হৈছে। ইয়াতে অনাময় শৌচাগাৰৰ এখন প্ৰদৰ্শনী দেখুওৱা হৈছে। বাহিৰত মল মূত্ৰ ত্যাগ নকৰি শৌচালয় ব্যৱহাৰ কৰক। এইখন এখন সৰু মঞ্চ দেখা পাইছে। স্বচ্ছ গাঁৱৰ আৰ্হিমূলক প্ৰদৰ্শনীৰ এখন বাটৰ নাট দেখুওৱা হয়। ঘৰ আমাৰ, গাঁও আমাৰ। আমি ঘৰখন যেনেকৈ চাফ চিকুণ কৰি ৰাখোঁ, তেনেকৈ আমি প্ৰত্যেকৰ গাঁওখন এনেকৈ চাফ চিকুণ কৰি ৰখাটো আমাৰেই দায়িত্ব। তেতিয়াহে আমি এখন স্বচ্ছ গাঁও গঢ়ি তুলিবলৈ সক্ষম হ'ম। আহক সকলোৱে মিলি আমি এনেকুৱা এখন স্বচ্ছ গাঁও গঢ়ি তোলাৰ চেষ্টা কৰোঁ।